নমস্কাৰ বন্ধু বান্ধৱীসকল, মই স্বপ্না বৰাই মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ চিকেনৰ লগত বাঁহৰ গাজেৰে বনাওঁ। এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাওক। এতিয়া মই কেৰাহীটোত অলপ তেল দি দিলোঁ। তেল 4 চামুচ 5 চামুচমান দিছোঁ, জোখ অনুযায়ী দিছোঁ আৰু তেলকণ দি পেলাই মই তেলকণ গৰম হ'লে পিঁয়াজ দি দিম। তাৰপৰা পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অকণ ৰঙচুৱা হোৱালৈকে ভাজি লওঁ। ভাজি লৈ ইয়াত দুটা তেজপাত দিম। মোৰ নতুন চেনেল, আপোনালোকে চাওক। যদি মোৰ চেনেলটো, মোৰ ৰন্ধা আইটেমকেইটা ভাল হৈছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মোৰ নতুন ভিডিঅ' মই দিলে আপোনালোকে চাব পাৰিব। প্ৰথমেই মই স্বপ্না বৰাৰ মোৰ ভিডিঅ'টো চাওক। মই বনাইছোঁ আজি মুৰ্গী মাংসৰ লগত বাঁহৰ গাজ, কেঁচা বাঁহৰ গাজটো, কেঁচা ফ্ৰেছ বাঁহৰ গাজটো মই পিহনাত মাৰি এয়া বইল কৰিবলৈ উঠাই দিছোঁ। এইখিনি অলপ সিজিলে তাৰপাছত তাৰ লগত মই বনাম, চাব। এয়া বনাম। এতিয়া পিঁয়াজখিনি অলপ ব্ৰাউন হোৱালৈকে ভাজি আছোঁ। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া আমি ইয়াত দিম জিৰা, শুকান জলকীয়া আৰু জালুক পিচি পেলাই 1 চামুচ দিম পূৰা। এয়া চাওক, 1 চামুচ দিছোঁ ইয়াৰ, 1 চামুচ আৰু অকণমান দিম, 1 চামুচমান ইয়াৰ গুড়া দি দিছোঁ। তাৰপিছত আদা নহৰু পেষ্ট 2 চামুচ দিওঁ। 2 চামুচ দি ভাজোঁ। ভাজিলোঁ। ভাজি অকণমান এই তেলটো এৰি দিয়ালৈকে অলপ ভাজোঁ। এতিয়া মছলাখিনি ভাত খাই গ'ল। এতিয়া এই চাওক, ভাত খাই গ'ল। এতিয়া ইয়াত আমি দিম 1 চামুচ হালধি গুড়া, 1 চামুচ হালধি গুড়া আৰু অকণমান চেনিও দিম। চেনি আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, অপশ্যনেল এইটো। আৰু 1 চামুচ নিমখ। এতিয়া অকণমান লৰাই এতিয়া মই মাংসখিনি দি দিম। আলু মই ব্যৱহাৰ এইটো নকৰোঁ, কিন্তু আলু এটা দিছোঁ আৰু নিদিলেও হয়। এইটোত আলু নিদিয়ে আচলতে, মই এটা আলু দি দিছোঁ। এতিয়া মাংসখিনি মই ভালকৈ, আলু দিলে অকণ পোৱালীয়েও খাই ভাল পায়। এনেই মই এইটো বাঁহৰ গাজৰ লগতে বনাই। এইটো ইয়াত আলু নিদিয়ে, কিন্তু মই দিছোঁ আৰু পোৱালীবিলাকৰ কাৰণে। পোৱালী মানুহে আকৌ আলুটোহে খাই ভাল পায়। মই এটা আলু দিছোঁ। মাংসখিনি এতিয়া অকণমান ভাজি ল'ম। মাংসখিনি এতিয়া অলপ লৰাই পেলাই মিলাই দিলোঁ। মিলাই দিয়াৰ পাছত মই সিজাই পেলাই অলপ সিজোৱা বাঁহৰ গাজখিনিয়ে পানীৰ পৰা টুকি পেলাই এইখিনিও ইয়াতে দি দিম। ইয়াতে এড কৰি দিম। এইখিনি ভালকৈ ভাজি এইখিনি। আৰু এইটো তৰকাৰীত জালুকৰ গুড়াটো দিবই লাগে। এতিয়া এইখিনি মাংসখিনি ধুনীয়াকৈ লৰাই এতিয়া আমি ল' টু মিডিয়ামত 15 মিনিটমান ভাজিম মাংসখিনি। তেতিয়া ঢাকনা লগাই দিওঁ। 15 মিনিটমান ভজাৰ পিছত মাংসখিনি আকৌ লৰাই দিম আৰু আকৌ এতিয়া মাংসখিনিয়ে তেলটো এৰিছে, মোটামুটি ভজা হৈছে আৰু অকণ ভাজিম। এইটো বেছি জোল নিদিওঁ, এইটো অলপ গ্ৰেভিয়ে হ'ব, তেনেকুৱা নহয় আৰু। চাউকে মাংসখিনি লৰাই পেলাই আৰু অকণ ঢাকনা মাৰিম। ঢাকনা মাৰি আৰু 10 মিনিটমান সিজাম। তেতিয়া অলপ পানী দিম। তাৰ পাছত এতিয়া মাংসখিনি লৰাই দিওঁ আৰু ফ্ৰাই কৰা হ'ল। এতিয়া অকণমান পানী দি দিম লৰাই পেলাই। অলপ পানী দি আৰু 20 মিনিটমান সিজালেই হৈ যাব আৰু
হৈ গ'ল। এতিয়া অলপ পানী দি দিওঁ, গৰম পানী অলপ দি দিওঁ। সেইখিনি সিজিলে ফুহি যাব। এতিয়া আমি মাংসখিনি অকণ মিলাই দিওঁ। জ্বলাটো আপোনালোকে জ্বলা খোৱা মানুহে অলপ জ্বলা সৰহকৈ দিব পাৰে। মই বেছি জ্বলা দিয়া নাই। মই শুকান জলকীয়া 3টামান পিচি দিছোঁ আৰু জালুক দিছোঁ আধা চামুচ। বেছি জ্বলা দিছোঁ, আমাৰ ঘৰ মানে জ্বলা কম খায়, সেইকাৰণে মই কমাই দিছোঁ। আপোনালোকে জ্বলা খোৱা মানুহে সৰহকৈ জ্বলা দি দিব পাৰে ইয়াত আপোনালোকৰ হেৰি অনুযায়ী। আৰু এইটো গ্ৰেভিটোত বেছি পানী নিদিওঁ, গ্ৰেভি কৰি ৰাখিম অকণ। আৰু এইটো 20 মিনিটৰে সিজক। 20 মিনিটৰ পাছত মাংসটো হৈ যাব। এয়া হৈ গ'ল আৰু মাংসটো। মাংস ৰেডি। বাঁহৰ গাজ, মুৰ্গী মাংস, গ্ৰেভিটো ৰেডি হৈ গ'ল। আৰু এতিয়া মই আপোনালোকক এইটো চাৰ্ভ কৰি দেখুৱাই আছোঁ। মোৰ চেনেলটো আপোনালোকে লাইক কৰি দিব, ভাল লাগে, ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ভিডিঅ'টো ভাল পাই যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ। এতিয়া মই চাৰ্ভ কৰি আপোনালোকক দেখাইছোঁ। এয়া মুৰ্গী আৰু গাজৰৰ ৰেচিপি ৰেডি হৈ গ'ল। এয়া মই চাৰ্ভ কৰিলোঁ, মান ধনিয়া আৰু জলকীয়া দি পেলাই এয়া কৰিলোঁ। এয়া মই আৰু এটা ৰেচিপি বনাই আছোঁ এতিয়া, আপুনি চাওক। এতিয়া আমি বনাম বৰালি মাছৰে দৈ দি বগা সৰিয়হ বটা দি পেলাই চৰচৰি এটা বনাম, বইল বনাম। সেইটো ফ্ৰাই নকৰোঁ আৰু বইল বনাম, প্ৰেছাৰ কুকাৰতে বনাম। আমি আজি এইটোৱে বনাই খাই চাওঁ, আপোনালোকেও বনাব। আৰু মই এয়া বনাওঁ। এতিয়া এই মছলাখিনি মই মিক্সিৰ বাতিটোত গোটেইখিনি পিচি ল'ম। এতিয়া পিঁয়াজ 2টা, আদা এডোখৰ, নহৰু লৈছোঁ 1টা, তাৰপিছত শুকান জলকীয়া লৈছোঁ 3টা, আৰু বগা সৰিয়হ অকণ, আৰু জিৰা লৈছোঁ 1 চামুচ। আৰু এই জলকীয়াকেইটা মই গোটাৰ টুকুৰা কৰি দিম, পিচি নিদিওঁ এই কেঁচা জলকীয়াকেইটা। তাৰপিছত এয়া লৈছোঁ, এইকেইটা মই এতিয়া মিক্সিত এইকেইটা পিচি লওঁ, পিচি এটা ফাইন পেষ্ট বনাই লওঁ। এয়া চাওক, গোটেই পেষ্টটো বনালোঁ। বগা সৰিয়হ, জিৰা আৰু পিঁয়াজ, নহৰু, আদা গোটেইখিনি মিক্সিত মাৰি গোটেই পেষ্ট বনাই ল'লোঁ। তাৰপিছত এতিয়া কৰিম মাছ কেইডোখৰ এটা বাউলত দি দিম। এই বৰালি মাছ কেইপিচ ইয়াত দি দিম। দি পেলাই এতিয়া এইখিনি পেষ্টখিনি দি দিম। বগা সৰিয়হৰ মছলাখিনি গোটেইখিনি, জিৰা দি দিম। আৰু এতিয়া মই এই ডাঙৰ চামুচৰে 3 চামুচ এই দৈ লৈছিলোঁ, দৈখিনি অলপ মাৰি লৈছোঁ, ফিটি লৈছোঁ। এয়া দৈখিনি এতিয়া ইয়াত দি দিম। গোটেইখিনি। আৰু সোৱাদ অনুযায়ী নিমখ লৈছোঁ, নিমখটো দিলোঁ। তাৰপিছত অকণমান চেনি অকণমান, আধা চামুচ দিছোঁ চেনি। আৰু হালধি গুড়া দিছোঁ 1 চামুচ, হালধি গুড়া দিলোঁ 1 চামুচ। আৰু ডাঙৰ চামুচেৰে 2 চামুচ কেঁচা মিঠাতেলখিনি দি বস্তুখিনি গোটেইখিনি মেৰিনেট কৰি 10 মিনিটমান থৈ দিম, 10-15 মিনিটমান। তাৰপাছত আমি প্ৰেছাৰ কুকাৰত এয়া ভাপত দি দিম কম জুইত। এইখিনি পূৰা সানিব লাগিব, ভালকৈ মেৰিনেট কৰি ল'ব লাগিব, মছলাখিনি ধুনীয়াকৈ সোমাই যোৱাকৈ। জ্বলাটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব পাৰে, মই জলকীয়া বেছি দিয়া নাই। 3টা শুকান জলকীয়া পেষ্টখিনিতে সৰিয়হৰ লগতে পিচি দিছোঁ। দৈখিনি ধুনীয়াকৈ সানি এইখিনি মই 10 মিনিটৰ কাৰণে ৰাখি দিম ঢাকনা মাৰি। 10 মিনিটৰ পাছত এইটো সিজাম আৰু বইল কৰিম প্ৰেছাৰ কুকাৰত ঢাকনা মাৰি পেলাই। এতিয়া ঢাকনা মাৰি মই 10 মিনিট কৰি দিম, থৈ দিম। এই 10 মিনিট হৈ গ'ল। এতিয়া এই পেন এখন বহাই দিলোঁ, পেনখন অলপ গৰম হ'বলৈ দিলোঁ। দিলে এতিয়া আমি এই গোটেই গ্ৰেভিটো ইয়াত দি দিওঁ মাছৰ। এইটো আমাৰ ভাত নাভাজোঁ, মাছখিনি
দি এইখিনি দি গ্ৰেভিখিনি এতিয়া দি দিলোঁ। দি পেলাই এতিয়া আমি এইটো বাতিতে পানী অলপ দি দিম। পানী 3 কাপমান 3 কাপমান দি দিম আৰু পানী সিজিবলৈ অলপ পানী লাগিব। পিছত এটা জোখত নমাই দিম। পানীখিনি এইটোতে হেৰি কৰি এইটো পানীখিনি ইয়াত দি দিম। পানীখিনি দি পেলাই তেতিয়া আমি হাই ফ্লেমত 5 মিনিট উতলাম। যেতিয়া কলকৈ উতলি যাব, পূৰা উতলটো আহিলে তেতিয়া আমি মিডিয়াম হেৰিত দি দিম। এতিয়া 5 মিনিটত ভালকৈ উতলিবলৈ দিম। এতিয়া 5 মিনিটটো উতলি লৈ পেলাই এতিয়া ঢাকনাখন মাৰি দিছোঁ। 5 মিনিট উতলি লওক। এতিয়া 5 মিনিট হৈ গ'ল, পূৰা বইল আহিছে। মাছখিনি অকণমান লুটিয়াই দি এতিয়া মই গোটা জলকীয়া 3টা এনেকৈ দি দিম। দি পেলাই ঢাকনাখন এতিয়া গেছটো মিডিয়াম কৰি দিম। আৰু এতিয়া পানীখিনি নখহালৈকে 20 মিনিটমান পূৰা বইল কৰি পেলাই কম জুইত দিম। মিডিয়ামত দি পেলাই এইখিনি হ'বলৈ দিম। যেতিয়া পানীটো শুহি পেলাই গ্ৰেভিটো ডাঠ হৈ যাব তেতিয়া হৈ যাব। এতিয়া 20-25 মিনিটমান থাকক আৰু সিজক। এতিয়া হৈ গ'ল আৰু 25 মিনিট হৈ গ'ল। এতিয়া গ্ৰেভিটো হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিওঁ। এইটো ষ্টেজতে ডাঠ হৈ গ'ল। এতিয়া নমাই মই চাৰ্ভ কৰিম। চাৰ্ভ কৰি ভাতৰ লগত খাব। মই কিন্তু খুব ভাল পাওঁ দৈৰ লগত, বগা সৰিয়হৰ লগত বৰালি মাছ বনালে এনেকৈ বইলটো, তাৰপাছত ভাল লাগে। এতিয়া এইটো হৈ গ'ল আৰু এতিয়া অফ কৰি দিম। এতিয়া 25 মিনিট হৈ গ'ল। এতিয়া আপোনালোকে চাওক, ইমানতে জ্বলাটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব পাৰে। এতিয়া হৈ গ'ল। আৰু এইটো মোৰ ভিডিঅ'টো ভাল পাই যদি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাব খাই কেনেকুৱা পালে। ধন্যবাদ।